অসমীয়া ব্যাকৰণ সন্দৰ্ভত যুগুত কৰা পাঠদানৰ তৃতীয় খণ্ডটিত তোমালোকলৈ আগবঢ়াব বিচাৰিছোঁ এটি বিষয়। বিষয়টো হৈছে ভুল বাক্যৰ শুধৰণি। নিজৰ ভাষাটো শুদ্ধকৈ ক'ব আৰু লিখিব পৰাটো এটা ভাল গুণ। ভাষাৰ শুদ্ধতাই জাতীয় ভাষাৰ মৰ্যাদা যে ৰক্ষা কৰে, সৌন্দৰ্য দান কৰে, সেই কথা একেবাৰে সত্য। বিশ্বৰ প্ৰতিটো জাতিৰ প্ৰতিটো ভাষাৰে নিজস্ব বৈশিষ্ট্য আছে। মাতৃভাষাৰ বৈশিষ্ট্য ৰক্ষা কৰা সকলোৰে দায়িত্বৰ ভিতৰত পৰে। শিক্ষাৰ্থীসকল, এই বাক্যকেইটালৈ মন কৰাচোন। প্ৰথম বাক্য, দাতা ৰমেন শইকীয়া ও পৰিয়ালবৰ্গ। দ্বিতীয় বাক্য, সভাপতি ও সম্পাদক মহোদয়। তেনেদৰে শ্ৰদ্ধেয় ৰাইজসকল, আদৰণি গ্ৰহণ কৰিব। মই এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আছিলোঁ। মায়ে এতিয়া ভাত বনাই আছে। অন্তিমটো বাক্য, যোৱাকালি মই যোৰহাটলৈ গৈছিলোঁ। উল্লেখ কৰা বাক্যকেইটা কওঁতে বা লিখোঁতে সততে ব্যৱহাৰ হোৱা দেখা যায়। প্ৰকৃততে বাক্যকেইটা শুদ্ধ নহয়। উদাহৰণ হিচাপে লোৱা বাক্যকেইটাৰ শুদ্ধ ৰূপটো মই দেখুৱাই দিব বিচাৰিছোঁ। প্ৰথম আৰু দ্বিতীয় বাক্যটোৰ শুদ্ধ ৰূপ হৈছে দাতা ৰমেন শইকীয়া আৰু পৰিয়ালবৰ্গ, সভাপতি আৰু সম্পাদক মহোদয়। অসমীয়া ভাষাত ও শব্দই ইংৰাজীত TOO নিৰ্দেশ কৰে। অন্যহাতে আৰু বুজাওঁতে এন ব্যৱহাৰ হয়। পৰৱৰ্তী উদাহৰণলৈ আহিছোঁ। ৰাইজ বহুবচন বুজোৱা শব্দ। ৰাইজ শব্দৰ লগত সকল যোগ হ'লে দুটা বহুবচন আহি পৰে, যিটো ব্যাকৰণ মতে শুদ্ধ নহয়। আকৌ প্ৰাক্তন শব্দই আগতে থকা বুজায়। সেইবাবে প্ৰাক্তনৰ লগত আছিল, আছিলা থাকিব নোৱাৰে। গতিকে এই ক্ষেত্ৰত শুদ্ধ বাক্যটো হ'ব, মই এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ। তেওঁ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। তেওঁ প্ৰাক্তন খেলুৱৈ। এই ধৰণে। অন্যহাতে ভাত আঞ্জাৰ বেলিকা বনাইছে ব্যৱহাৰ হ'ব নালাগে। হ'ব লাগে, মায়ে এতিয়া ভাত ৰান্ধি আছে। সেইদৰে যোৱাকালি, অহাকালি শব্দৰ ভুল প্ৰয়োগ চলি থকা দেখা যায়। হ'ব লাগে, কালি মই যোৰহাটলৈ গৈছিলোঁ। কালিলৈ তেওঁ গুৱাহাটীলৈ যাব। এইখিনি কেইটামান উদাহৰণ মাত্ৰ। আমি আমাৰ ভাষাটো কওঁতে বা লিখোঁতে বহু সময়ত ভুল ব্যৱহাৰ কৰি আছোঁ। অলপ সাৱধান হ'লেই আমি ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। ধন্যবাদ।